গাইজ আমি ফাইনেলি যাব ওলছো মোৰ লগত আৰু দুটা আছে সিহঁতক দেখাই আছোঁ মই আমি অকল যাম কৈয়ে দিলোঁ আপোনালোকে হয়তো থাম্বনেইলত চাই পেলাই গম পাইছে আমি আজি প্ৰি মেডিকেল কৰিব যাম হোজাই লংকা আৰু তাত কি মেডিকেল কৰে কি নকৰে চববিলাক দেখাই আছে এছ'চিয়েশ্যনৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আৰু আপোনালোকে যদি আহিছে এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে কমেণ্টত জনাব তাতে লগ পাম সকলোকে তো চাই থাকক ভিডিঅ'টো সকলোৱে মিছ নকৰিব দেই এইটো একদম মানে মজাদাৰ হ'বলৈ গৈ আছে আমি আহি পালোঁ এতিয়া ষ্টেচন গুৱাহাটী ষ্টেচন পল্টন বজাৰ আৰু ইয়াৰ পৰা আমি ট্ৰেইন ধৰিম এতিয়া টিকট কাটোঁ আৰু আমাৰ দুটা লোকৰ আহি আছে এই দুটা আছে আমাৰ ব্যস্ত তো অলপ মেডিকেল কৰিম মেডিকেল কৰা নাইছোঁ আপোনালোকে গম পাইছে আৰু বেলেগ কি ক'ম আৰু ভিডিঅ'টো চাই থাকক সকলোৱে মজা হ'ব গৈ আছে থাকিব দেই মানে আমাৰ দুফালে ট্ৰেইনে আছে আমি এতিয়া ট্ৰেইন জেগা আহি পালোঁ মেইন জেগা তাৰপাছত বেলেগ কি ক'ম মানে ট্ৰেইনখন আছে এইখনতে আমি যাম আৰু এতিয়া ডাবা খোলা নাই আমি সেইখন ট্ৰেইন আমাৰ সেইখনতে যাম আৰু যাই পেলাই আমি প্ৰায় 4 ঘণ্টামান লাগব আমাৰ ৰাস্তাত কিন্তু এতিয়া বৰ্তমান মানুহ নাই যিহেতু ইয়াৰে পৰা ট্ৰেইনখন যাব কিন্তু ষ্টেচনে বহুত মানুহ হ'ব সেইটো কথা গম পাইছোঁ আৰু আমাৰ ইমাকা লগত চলি আছে লগত চলি আমাৰ বাহিৰৰ পৰা আহিছে দুটা আমি ফোনত পাইছোঁ তাহাক তো লগ হ'ম একেলগে বৰ ভাল লাগিব আৰু ভিডিঅ'টো যদি এতিয়া চাইছে লাইক কৰা নাই লাইকটো কৰি দিব লাইক ছাবস্ক্ৰাইব চেনেলটো কৰি দিব মজা হ'ব আৰু যিমান পাৰে মৰম দিব ভিডিঅ'টো শেষ নকৰিব মিছ নকৰিব চাই থাকক আৰু মজা হ'বলৈ গৈছে ট্ৰেইনৰ ভিতৰত কি হয় কি নহয় চববিলাক দেখুৱাব চেষ্টা কৰিম এই গেঞ্জি গৰমত থাকিব নোৱাৰি তাৰমানে এই গেঞ্জি পিন্ধিব লগা হয় উপায় নাই যি কি নহওক আমি যায়ে আছোঁ আমি কি কয় ট্ৰেইন এখন আহিছোঁ মই আপোনাক ট্ৰেইনখন দেখাইছোঁ ট্ৰেইন এইখন ট্ৰেইন চাই আছোঁ মানে গাইজ এইটো হ'ল গুৱাহাটী পল্টন বজাৰৰ ৰেল ষ্টেচন আৰু পল্টন বজাৰ ৰেল ষ্টেচন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুত ডাঙৰ ৰেল ষ্টেচন বুলিয়ে কয় মই আপোনালোক দেখি আছোঁ এইমাত্ৰ ট্ৰেইন এৰিলে আৰু আমি গুৱাহাটীৰ পৰা প্ৰায় এতিয়া জাগিৰত পাম চাগে ট্ৰেইনৰ যাত্ৰা উপভোগ কৰি আছোঁ আনন্দ হ'ব ছাৰৰ যিটো মানে ভিডিঅ'ত দেখাই আছে ছাৰক আমি লাগাল পোৱা নাই সেইটোৱে ছাৰ সেইটোৱে ছাৰ আৰু ছাৰক লাগাল পোৱা নাই আমি আকৌ ৰাতি হৈ গ'ল আহি পাওঁতে তো বহুত কষ্ট কৰি আহি পালোঁ তো যি কি নহওক ছাৰ দেখাই আছে ফ্ৰেছ হৈ গ'ল একদম মানে লেতেৰা হৈ আছে গোটেই ৰাতিটো ধবধবাই ফুৰিছে শান্তিয়ে পৰা ৰাতিটো হাতীয়ে পাৰে ইডখৰ হৈছে এবাৰ তাৰ হৈছে এবাৰ কালি ৰাতিপুৱা চাগে 4-5 বজাত চেঞ্জ কৰিলে জেগাটো অকলে অকলে কোনোবা এটা গ'লে হেৰি কাপোৰ চাপোৰ লোৱাই